সৰুৰ পৰাই মোৰ এনে এটি নদী দ্বীপত ভ্ৰমণলৈ যোৱাৰ খুব ইচ্ছা, য'ত থাকিব বগা বালি, নীলা পানী আৰু নাৰিকল গছৰ শাৰী। এনে কোনো ঠাইত ফুৰাবলৈ নিয়াৰ বাবে দেউতাক বহুতবাৰেই অনুৰোধ কৰিছিলোঁ। কিন্তু দেউতাই কৈছিল, বিয়াৰ পিছত নিজৰ মানুহটোৰ লগত তেনে ঠাইত হনিমুনলৈ যাবি। বহুত ইচ্ছা থকা সত্ত্বেও সপোনটো সপোনেই হৈ আছিল। কিন্তু সুযোগটো হঠাৎ কৰি আহি গ'ল। দেউতাই যিটো কোম্পানীত চাকৰি কৰে, তাতে ৰিজিঅনাল মিটিঙত কোম্পানীক প্ৰতিনিধিত্ব কৰিবলৈ দেউতাক নিৰ্বাচিত কৰিলে সস্ত্ৰীক থাইলেণ্ডৰ ফুকেট দ্বীপত যোৱাৰ কাৰণে। অফিচত তেওঁ কৰা ভাল কামৰ পুৰস্কাৰ হিচাপে। মোৰ ক্লাছ 9ৰ ফাইনেল পৰীক্ষা শেষ হৈছেহে মাত্ৰ। সৰু ভাইটিক নতুন স্কুলত ভৰ্তি পৰীক্ষা থকাত মা যাবলৈ ৰাজি নহ'ল। মাৰ পৰিৱৰ্তে মোক লৈ যাবলৈ মায়ে দেউতাক ক'লে। তেনে এখন ঠাইত ফুৰিবলৈ যোৱাৰ মোৰ যে কিমান ইচ্ছা, সেইটো মায়ে ভালদৰেই জানে। শেষ পৰ্যায়ত দেউতাই ৰাজি হ'ল। সোনকালে পাছপোৰ্ট ভিজাৰ ব্যৱস্থা কৰা হ'ল। প্ৰথমবাৰ বিদেশ যোৱাৰ উলাহত ৰাতিৰ টোপনি হেৰাই গ'ল। তাৰ পিছত এদিন দুপৰীয়া দেউতা আৰু মই প্লেনেৰে বেংকক হৈ ফুকেট পালোঁ। যাই পাওঁতে ৰাতি হ'ল। অলপ অলপ বৰষুণ দি আছে। আমি এখন টেক্সি লৈ চিধাই হোটেললৈ গ'লোঁ। অফিচৰ লোকসকলে হোটেলত এনে এটা ৰুম বুকিং কৰি দিছে, স্বামী স্ত্ৰীৰ কাৰণেহে বেছি উপযুক্ত। বাথৰুমৰ দৰজাখন কাঁচৰ। এখন বিচনাৰ কাষত থকা টেবুলৰ ওপৰত চকলেট, বিস্কুটৰ লগতে দুটা কণ্ডমৰ পেকেটো ৰখা আছে। মোৰ খুব মজা লাগিলেও দেউতাই কিছু অপ্ৰস্তুত হ'ল। পথৰ জাৰ্ণিত দুয়োজনৰে খুব ভাগৰ লগাত আমি সোনকালেই শুই পৰিলোঁ। পিছদিনা দেউতাই তেওঁৰ মিটিঙতেই গোটেই দিনটো ব্যস্ত হৈ থাকিল। বহুত ইচ্ছা থাকিলেও অকলে অকলে বাহিৰলৈ যোৱাৰ সাহস কৰিব নোৱাৰিলোঁ। গোটেই দিনটো হোটেলতেই কটাব লগা হ'ল। ৰাতি দেউতাৰ লগত ডিনাৰ কৰিবলৈ হোটেলৰ বাহিৰলৈ আহিলোঁ। সমুদ্ৰৰ কাষত দেউতাৰ হাতত ধৰি খোজ কাঢ়িবলৈ খুবেই ভাল লাগিছিল। এনে লাগিছিল যেন মই মোৰ বয়ফ্ৰেণ্ডৰ হাতত ধৰিহে খোজ কাঢ়িছোঁ। এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত ডিনাৰ কৰি আমি হোটেললৈ উভতি আহিলোঁ। পিছদিনা হোটেলৰ তলৰ তলাত থকা ৰেষ্টুৰেণ্টত নাস্তা কৰি সাগৰত নমাৰ কাৰণে ৰাওনা হ'লোঁ। ৰাস্তাৰ কাষত বহুত দোকান, শাৰী শাৰী দোকানবোৰত চেণ্ডেল, ছানগ্লাছ, কোপ, ছুইমিং ড্ৰেছ আৰু যে কত কি। দেউতাক ক'লোঁ, ব'ল পানীত নমাৰ কাৰণে কাপোৰ কিনো। দেউতাই এটা হাফ পেণ্ট আৰু টি-চাৰ্ট কিনিলে। ময়ো কলা ৰঙৰ টু পিচ, ছুইমিং কষ্টিউম, এটা ডাঙৰ কোপ আৰু দেউতাৰ দৰে এটা টি-চাৰ্ট কিনিলোঁ। কাষতেই পাব্লিক টয়লেটত যায় দেউতাই তেওঁৰ হাফ পেণ্ট আৰু টি-চাৰ্ট পিন্ধি ল'লে। ময়ো জীৱনত প্ৰথমবাৰৰ বাবে ছুইমিং কষ্টিউম পিন্ধিলোঁ। কষ্টিউম মানে এটা পেণ্টি আৰু ব্ৰা, কিন্তু কাপোৰটো অলপ চিল্কি ধৰণৰ। তাৰ ওপৰত টি-চাৰ্টটো পিন্ধি বাহিৰত আহোঁতে দেউতাৰ চকু মোৰ দেহৰ পৰা আঁতৰাবই নোৱাৰিলে। মোৰ 15 বছৰীয়া জীৱনত দেউতাই মোক আগতে কেতিয়াও এনেদৰে চোৱা নাই। অবাক চকুৰে দেউতাই মোৰ ভৰিৰ পৰা মূৰ পৰ্যন্তলৈ চাবলৈ ধৰিলে। বিশেষকৈ মোৰ বগা ধুনীয়া নগ্ন ভৰি দুখন চাই দেউতাৰ যে খুবেই ভাল লাগিছে, সেইটো তেওঁৰ চকুলৈ চালেই বুজিব পৰা যায়। প্ৰথমবাৰৰ বাবে দেউতাই দেখাদেখিকৈ মোৰ বুকুৰ ফালে চালে। চুইদাৰ আৰু চুৰণিৰ তলত যে মোৰ স্তনৰ চাইজ ইমান ডাঙৰ হৈছে, দেউতাই বোধহয় চিন্তাই কৰা নাছিল। যি কি নহওক, আমি একেলগে ওচৰা-ওচৰিকৈ পানীত নামিলোঁ। বগা বালিৰ মাজত নীলা ৰঙৰ পানী। ঠিক মোৰ সপোনৰ দৰেই। ডাঙৰ ডাঙৰ ঢৌ আহি মোৰ কাষতেই পৰিছে। হঠাৎ এটা ডাঙৰ ঢৌ আহি মোক উটুৱাই লৈ যাব খোজোতেই দেউতাই মোক থাপ মাৰি ধৰিলে। ময়ো বহুত ভয় খাই দেউতাক জোৰেৰে সাবটি ধৰিলোঁ। মোৰ বগা টি-চাৰ্টটো ভিজি বুকুৰ লগত লিপিত খাই লাগি ধৰি আছে। মুখামুখিকৈ দেউতাক সাবটি থকাত তেওঁৰ মুখখন মোৰ মুখৰ পৰা মাত্ৰ 2 ইঞ্চি দূৰত আছে। হঠাৎ মই অবাক হৈ অনুভৱ কৰিলোঁ যে দেউতাৰ দুভৰিৰ মাজেৰে টাইট কিবা এটাই মোৰ ভৰিত ঘহঁনি খাইছে। দেউতাই তৎক্ষণাত মোৰ পৰা অলপ আঁতৰি গ'ল। কিন্তু তেতিয়ালৈ তেওঁ সেইডালৰ বিকলতা সম্পৰ্কে মই যি বুজিব লগা সেইটো বুজা হৈ গৈছিল মোৰ। আৰু তেতিয়াই মই সিদ্ধান্ত ল'লোঁ, যেনেকৈ নহওক সেই গল্ডেন কীটো মোৰ কি হোলটোত ভৰাই চাবই লাগিব। যি নহওক, আমি আৰু কিছু সময় সাগৰত গা ধুই আমি উঠি আহিলোঁ। হোটেলৰ ৰুমলৈ আহি থাকোঁতে দেউতাই অলপ আক্ষেপ কৰি ক'লে, তোৰ মায়েৰে নাহি বিদেশ ঘূৰা আনন্দটোৱেই মাটি কৰি দিলে। দেউতাৰ মাক কিয় দৰকাৰ সেইটো মই ঠিকেই বুজিলোঁ। ৰুমলৈ আহি মই দেউতাৰ হাতখন টানি ধৰিলোঁ। অলপ আদৰৰ সুৰত ক'লোঁ, মা নহ'লে কি হ'ল, মইতো আছোঁ। দেউতাই অপ্ৰস্তুত কণ্ঠৰে ক'লে, কি কৈছ তই? তোৰ মায়েৰৰ লগত যি আনন্দ কৰি
পাৰি সেইটো কি তোৰ লগত কৰিব পাৰি নেকি? মই এটা ৰহস্যময় হাঁহি মাৰি ক'লোঁ, কিয় নোৱাৰি? যি দুদিন আমি ইয়াত আছোঁ, ধৰি লোৱা মই তোমাৰ স্ত্ৰীৰ ভূমিকা পালন কৰিছোঁ। নে মোক তোমাৰ পচন্দ নালাগে? দেউতাই কওঁ নকওঁ কৰি ক'লে, আৰে সেইটো নহয়, কিন্তু যদি তোৰ মায়েৰে জানি যায়? মই তেওঁক অভয় দি ক'লোঁ, কোনেও একো গম নাপায়, ইয়াততো আমাক কোনেও চিনিয়েই নাপায়, আৰু দেশলৈ উভতি গৈ মই আকৌ তোমাৰ আদৰৰ জীয়ৰী হৈ যাম। মাত্ৰ এই 2টা দিন তুমি আৰু মই স্বামী স্ত্ৰী হিচাপে যিমান মজা কৰিব পৰা যায় কৰিম। এই কথা শুনি দেউতা আনন্দত আত্মহাৰা যেন লাগিল। দেউতাই ক'লে, তোৰ গাভৰু শৰীৰটো মোৰ বহুত পচন্দ হৈছে। সেই কেতিয়াবাই তোৰ মায়েৰৰ গাভৰু শৰীৰটো চুইছিলোঁ। তাইতকৈও তোৰ ফিগাৰটো আৰু বহুত বেছি ধুনীয়া। বিশেষকৈ তোৰ ভৰিৰ কলা ফুল দুটা অসাধাৰণ, আৰু স্তনৰ চাইজো উফ। কিন্তু তুমি কি মোৰ এইডাল তোমাৰ বুচৰ ভিতৰত সুমুৱাই ল'ব পাৰিবা জানো? তোমাৰতো কষ্ট হ'ব নহয়। মই এখন হাত বঢ়াই তেওঁৰ পেণ্টৰ ওপৰেদিয়ে তেওঁৰ বাৰীডাল মুঠা মাৰি ধৰিলোঁ আৰু ক'লোঁ, মই ইমান হালকা ছোৱালী নহয় দেউতা। তোমাৰতো সোমাওঁতে অলপ কষ্ট হ'ব, তথাপি মই সহ্য কৰিব পাৰিম। দেউতাই আৰু দেৰি নকৰি মোৰ ওঠত এটা গভীৰ চুমা দি ক'লে, মোৰ শুন মৰমৰ জীয়ৰী, তোৰ ছায়া পাই মই আজি ধন্য হ'লোঁ। এইফালে তেতিয়ালৈ বুচৰ অখেৰে মোৰ পেণ্টি ভিজি চপচপীয়া হৈ গৈছে। মোৰ টি-চাৰ্টটো এক টানতেই ওপৰলৈ তুলি দেউতাই তেওঁৰ মুখখন নমাই জিভাইদি বাৰ ওপৰেদি মোৰ স্তন দুটা চেলেকিবলৈ ধৰিলে। কিছু সময়ৰ পিছত দেউতাই পেণ্টিটো টানি খুলি দিলে। মই তেতিয়ালৈ টি-চাৰ্ট বা সকলো খুলি পেলালোঁ। দেউতাই তাৰ সকলো কাপোৰ খুলি পেলালে। নগ্ন দেউতাকৰ সন্মুখত সম্পূৰ্ণ নগ্ন ছোৱালী মই। দেউতাই তেওঁৰ হাতখনেৰে মোৰ 2 ভৰিৰ মাজৰ কলা সৰু সৰু বালবোৰ বোলাই মোৰ বুচখনৰ ওপৰলৈ গ'ল। মুখখন নমাই একেবাৰে 2 ভৰিৰ সংযোগস্থলীত এটা গভীৰ চুমা দিলে। তাৰপিছত চেলেকিবলৈ আৰম্ভ কৰিলে। দেউতাই জিভাইদি মোৰ কামৰসবোৰ চেলেকি খাবলৈ ধৰিলে। এইবাৰ মোৰ বুচখন অলপ ফাঁক কৰি তেওঁ জিভাখন ভিতৰত সুমুৱাই দিলে। দেউতাই মোৰ গাভৰু দেহৰ কামৰস চেলেকি আৰু বুচখন চুহি মোক এক অন্য ধৰণৰ সুখ দিবলৈ ধৰিলে। মাজে মাজে আঙুলি সুমুৱাই দি ওলোৱা সোমোৱা কৰিলে। চুহি চেলেকি বুচত আঙুলি ভৰাই মোক পাগল কৰি দিলে। মোৰ উশাহ ক্ৰমাৎ গধুৰ হ'বলৈ ধৰিলে। ইমান সুখ অনুভৱ কৰিছোঁ যে ভাষাৰে বুজাব নোৱাৰোঁ। মই দেউতাক ক'লোঁ, মই আৰু থাকিব নোৱাৰোঁ দেউতা। তোমাৰ সেইডাল তোমাৰ ছোৱালীৰ বুচত সুমুৱাই বুচ ফাটাই দিয়া। এইবাৰ দেউতাই মুখখন বুচৰ পৰা তুলি মোৰ শৰীৰৰ ওপৰলৈ উঠি আহিল। মই তেওঁৰ লিংগটো ধৰি লৈ মোৰ বুচৰ ফুটাটোত গুজি দিলোঁ। তেওঁ ইমান ডাঙৰ লিংগটো হাতেৰে ধৰি মোৰ বুচত লগাই দিওঁতে মই কঁপি উঠিলোঁ। লগে লগে গোটেই দেহেৰে বিদ্যুৎ পাৰ হৈ যোৱা যেন লাগিল। মোৰ দেউতাৰ লিংগটো বহুত মোটা, ডাঙৰ আৰু দীঘল। দেউতাই মোৰ বুচখন 2 হাতৰ আঙুলিৰে ফাঁক কৰি ধৰিলে। লিংগটোৰে চাপ দিলে, কিন্তু সোমাবই নোখুজিলে। দেউতাই এইবাৰ লিংগটো আকৌ জোৰেৰে চাপ দিওঁতেই চৰচৰ কৰি কিছু সোমাই গ'ল। দেউতাই মোৰ ওপৰত শুই পৰিলে। কিমানখিনি সোমাইছে দেউতা? সেইটো মাজনী প্ৰায় আধা সোমাই গৈছে। দেউতা আৰু অলপ জোৰেৰে দিয়া, সোমাই যাব। মোৰ ওঠটো চেপি ধৰি তেওঁৰ মুখৰ ভিতৰলৈ লৈ ল'লে। এইবাৰ দেউতাই লিংগটো অলপ টানি বাহিৰ কৰি কপট কৰি জোৰেৰে ধাক্কা দি সুমুৱাই দিলে। মই দুখ পাই চিঞৰি উঠিলোঁ, কিন্তু দেউতাৰ মুখেৰে ভিতৰত মোৰ ওঠটোত থকাৰ বাবে কোনো শব্দ বাহিৰ নহ'ল। দুখ পাই মই বুচৰ পৰা তেওঁৰ লিংগ উলিয়াই দিবলৈ চেষ্টা কৰিলোঁ। দেউতাই মোক কিছু সময় জোৰ কৰি হেঁচি ধৰিলে। মোৰ বুচ কামৰসেৰে যথেষ্ট পিছল হৈ থকাৰ পিছতো তেওঁৰ লিংগ মোৰ বুচৰ ভিতৰত খুব টাইট হৈ সোমাল। সেই সময়ত দেউতাই ফুচফুচ কৰি মোক কাণৰ কাষত ক'লে, দুখ পালা নেকি মাজনী? প্ৰথমতে তেনেই লাগে, অলপ পিছত সকলো ঠিক হৈ যাব। তাৰ পাছত মজাই মজা। তেওঁৰ দীঘল মোটা লিংগটো তেতিয়া মোৰ বুচৰ ভিতৰত সম্পূৰ্ণ সোমাই টাইট হৈ আছে। এনে লাগিছিল দেউতাৰ লিংগটো ফুলি মোটা হৈ মোৰ বুচৰ ভিতৰত কঁপিবলৈ ধৰিলে। দেউতাই অলপো নলৰি মোৰ ওঠ আৰু জিভা চুহি থাকিল। 2 মিনিট পিছত লাহে লাহে চুদিবলৈ ধৰিলে। মোৰ দুখ পোৱাটো লাহে লাহে কমি নোহোৱা হৈ গ'ল। মই আৰাম অনুভৱ কৰিবলৈ ধৰিলোঁ। কামনাৰ সাগৰত ভাহিবলৈ ধৰিলোঁ দেউতাৰ লগত। আহ আহ উহ উহ কি সুখ দেউতা। তুমি মোক কিয় আগতে চুদা নাছিলা? উহ মোৰ বুচ ফটাই দিয়া। আহ দেউতা, মই আৰামতে মৰি যাম দেউতাই ক'লে, আস্তে আস্তে মাজনী।
বাহিৰৰ পৰা কোনোবাই শুনা পালে পাক, তাতে কি হ'ব? আজিতো মই তোমাৰ ঘৈণীয়েককতো স্বামীয়ে চুদিবই। এই 2 দিন আমি দুয়োজনে এনেদৰেই মজা কৰিম দেই দেউতা। ময়োতো এইটোৱেই বিচাৰোঁ শুন, মোৰ লক্ষী ছোৱালী। তোক চুদি যি মজা পাইছোঁ, তোৰ মায়েৰক চুদি সেই মজা কেতিয়াও পোৱা নাই। তোৰ মায়েৰৰ ছেক্স কম, তোৰ দৰে ছেক্সি ছোৱালী এজনী পালে কি লাগে আৰু। এই 2 দিন মই তোমাৰেই দেউতা, যিমান ইচ্ছা সিমানেই তুমি তোমাৰ জীয়ৰীৰ বুচত বাৰীডাল সুমুৱাই চুদিবা। দেউতাই চুদি বুচৰ ভিতৰত মালপানী বান আনি দিছে। আহ উহ উহ মা, মই মৰি যাম ঐ। মা চাই যোৱা। উহ। দেউতাই মোক সুখৰ সাগৰত লৈ গৈছে। দেউতাই মোৰ স্তন দুটা টিপি আছে আৰু মাজে মাজে মুখ লগাই দি চুহিছে। মোৰ বুচৰ দুইফালৰ পাহি দুটাই তেওঁৰ বাৰীডাল বাহিৰ হোৱাৰ সময়ত চেপি ধৰে। মোৰ গোটেই শৰীৰত যেন এক অজান নিষিদ্ধ আনন্দৰ শিহৰণ অনুভৱ কৰিলোঁ। দেউতাই মোৰ শৰীৰৰ ওপৰত ভৰ দি পচ কৰি থপিয়াই থাকিল। মোৰ তেতিয়া এনে ভাৱ হৈছিল যে তেওঁৰ ধুনীয়া লিংগটো মোৰ টাইট আৰু ৰসাল বুচৰ ভিতৰত গোটেই জীৱনৰ বাবে ভৰাই ৰাখিম। দেউতাৰ বাৰীডালে প্ৰায় মোৰ জৰায়ু চুই ফিৰি আহিছে। বুচৰ ভিতৰত পচ পচক শব্দ কৰি ওলোৱা সোমোৱা কৰিব ধৰিলে। দেউতাই মোৰ ওঠ চুহি একাকাৰ কৰি দিছে। দীঘল মোটা লোহাৰৰ দৰে লিংগৰ চোদনৰ বহুত মজা পাই জীৱনটো ধন্য যেন লাগিল। দেউতাই চুদি থকাৰ মাজতে মোৰ মাল এবাৰ ওলাই গ'ল। ওলোৱাৰ পিছত পচ শব্দটো বাঢ়ি গ'ল। মোৰ মাল বাহিৰ হ'লেও দেউতাৰ বাৰী ওলোৱা সোমোৱা কমা নাই। লিংগটো যেন নিষিদ্ধ চুদাচুদি কৰি বহুত মজা পাইছে। মোৰ ওপৰত তেওঁৰ শৰীৰৰ ওজন দি মোক সাৱটি ধৰি কঁকালখন উঠা নমা কৰি মোৰ বুচৰ বহুত গভীৰলৈ তেওঁৰ লিংগ সোমোৱাই দীঘল থাপ দি থাকিল। মই মোৰ বুচখন টাইট কৰি তেওঁৰ বাৰীডাল চেপি ধৰিলোঁ। এটা সময়ত দেউতাই চোদনৰ গতি বঢ়াবলৈ ধৰিলে। দেউতাই প্ৰায় আধা ঘণ্টা ধৰি চুদি মোৰ বুচৰ ভিতৰত মাল ঢালি দিলে। ময়ো আকৌ এবাৰ একেলগে মাল এৰি চৰম তৃপ্তি লভিলোঁ। দেউতাই ভাগৰুৱা হৈ মোক নিবিড়ভাৱে সাৱটি ধৰিলে। মাজনী, তোক কিন্তু এই 2 দিন বহুত চুদিম দেই। হ'ব দেউতা, ঘৈণীয়েককতো স্বামীয়ে চুদিবই, এইটোৱেইতো নিয়ম। তুমি মোক আজি চুদি যি আনন্দ দিলা তাৰ কোনো তুলনাই নাই। দুয়োজনে এইদৰে সাৱটি ধৰি এটা শান্তিৰ টোপনি মাৰিলোঁ। এইদৰে মই আৰু দেউতাই পিছৰ 2 দিনত 9-10 বাৰ চুদাচুদি অসহ্য সুখ লৈ দেশলৈ উভতি আহিলোঁ। দেশত অহাৰ পিছত মই আকৌ আগৰ দৰে দেউতাৰ আদৰৰ ছোৱালীৰ হৈ গ'লোঁ। মাত্ৰ সেই 2টা দিন মোৰ বাবে সুখৰ স্মৃতি হৈ ৰ'ল, দেউতাৰ ঘৈণীয়েক হোৱাৰ মধুময় অভিজ্ঞতা।